बिटिआर सरकारा बिटिआर हालामाव ना दिहुनथायखौ बांहोनायनि नोजोरजों ना फिसिग्रा आरो ना फालांगि खालामग्राफोरनि फालांगि खालामनायाव हेफाजाब होनाय आरो थुलुंगा होनायनि थाखाय ना रोगाग्रा मटर साइकेलजों लोगोसे आइस बक्स रानदों। क'क्राझाराव थानाय ना फिसिग्रा बिफाननि फोनांजाब बिथोनगिरि मावखुलियाव ना फिसिग्रा बिफाननि बानजायनायाव मोनसे हाबाफारि खुंनायनि गेजेरजों क'क्राझार जिल्लानि गासै सा 21 आरो चिरां जिल्लानि सा 20 गासै सा 41 ना फिसिग्राफोरनो आइस बक्स गोनां मटर साइकेल आरो नानि आदार राननानै होयो। बे हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय खुंगिरि प्रमद बर' आरो मावफुं सोद्रोमा राकेश ब्रह्मआ ना फालांगि खालामग्राफोरनो मटर साइकेलखौ गथायनानै होयो। বিটিআৰৰ মীন বিভাগে 100 জন আমাৰ এণ্টাৰপ্ৰিনাৰসকলক মটৰ চাইকেল উইথ আইচ বক্স যিবিলাকে গাঁৱে গাঁৱে মাছ বিক্ৰী কৰে তেখেতসকলক মাছ কালেক্ট কৰি বিক্ৰী কৰিব পৰাকৈ 100খন মটৰ চাইকেল আৰু ইয়াত আইচ বক্স লৈ পেলাই চৰকাৰৰ পৰা SOPD স্কিমৰ দ্বাৰা তেখেতসকলক ডিষ্ট্ৰিবিউট কৰা হৈছে। এই পদক্ষেপটো লোৱাৰ কাৰণে আমাৰ মীন বিভাগক মই ধন্যবাদ জনাইছোঁ, আমাৰ EM ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আমি সকলোৱে জানো যে আমাৰ অঞ্চলত মাছৰ যিটো উৎপাদন সেইটো যেনেকৈ হ'ব লাগিছিলে তেনেকুৱা হোৱা নাই, কিন্তু সকলোৱেও মাছ খায়। আমাৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে মাছ খায় আৰু যেনে মাছৰ ডিমাণ্ড আছে সিমান প্ৰডাকশ্যনটো আমাৰ কম হৈ আছে আৰু সেই যিখিনি প্ৰডাকশ্যন হৈছে এইখিনি ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে বহুত বেছি সুবিধা নাই। সেইকাৰণে আজি এই পদক্ষেপটো লোৱা হৈছে আৰু যেতিয়া ডিমাণ্ডটো বাঢ়িব তেতিয়া প্ৰডাকশ্যনটো বাঢ়িব, মই সেইটো আশা কৰোঁ। যেতিয়া ঘৰে ঘৰে গৈ পেলাই মাছবিলাক কিনি আনিব তেতিয়া ফাৰ্মাৰবিলাকো এনকাৰেজ হ'ব আৰু বেছিকৈ মাছ পালন কৰিব। তো এই বছৰ আমি মীন বিভাগ ইতিমধ্যে তৈয়াৰ হৈছে, আমি 5টামান হেটচাৰী কৰিব বিচাৰিছোঁ। মাছৰ পোনাত বহুত পইচা যায় আৰু বাহিৰৰ পৰা সেই পোনাবিলাক আহে। তো এতিয়া আমাৰ গভৰ্ণমেণ্টৰ পৰা বিটিআৰ গভৰ্ণমেণ্টৰ পৰা খুব কম ৰেটত মানে মিনিমাম এটা ৰেট লৈ পেলাই যিটো খৰচ আছে সেইখিনি লৈ পেলাই মাছ পোনা যাহাতে পাব্লিকক ভাল কোৱালিটি মাছ পোনা প্ৰদান কৰিব পাৰে ইয়াৰ কাৰণে 5টামান হেটচাৰী এইবাৰ আৰম্ভ কৰিবলৈ ইতিমধ্যে প্ৰিপেয়াৰ কৰা হৈছে। এতিয়া বৰ্তমান যিখিনি মাছ উৎপাদন আমাৰ আছে সেইটো যাহাতে আমি 10 গুণ বেছি অহা বছৰৰ পৰা প্ৰডাক্ট কৰিব পাৰে সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। ইয়াত অকল ক্ৰাফ্ট নহয়, মানে আজি যিটো আমাৰ কমল ক্ৰাফ্ট হওক বা বিভিন্ন ক্ৰাফ্ট আছে সেই অকল সেই ক্ৰাফ্ট নহয়, এই ক্ৰাফ্টৰ বাদেও লোকেল মাছবিলাকো আজিকালি পাবলৈ বহুত টান হৈছে। আমাৰ আগৰ যিটো লোকেল ভেৰাইটি আছিলে তো সেইবিলাকো প্ৰডাক্ট কৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টত আলোচনা কৰা হৈছে। তো থলুৱা মাছবিলাকো আমি বাচাই ৰাখিব লাগিব। মই আশা কৰিছোঁ বড়োলেণ্ডৰ যিটো ইকনমি সেইটো আমি মাছ প্ৰডাকশ্যন দ্বাৰাও আমি আগুৱাই লৈ যাব পাৰিম আৰু বিটিআৰ গভৰ্ণমেণ্টে অৰ্গেনাইজ ৱেত আমাৰ ফাৰ্মাৰসকলক ট্ৰেইনিং দিয়া, তেখেতসকলক চাইণ্টিফিকভাৱে কেনেকৈ মৎস্য পালন কৰিব পাৰে আৰু পুখুৰীৰ লগতে মাছৰ লগতে এটা কম্প'জিট ফাৰ্মিং তাতে হাঁহ ৰাখিব পৰা, বিভিন্ন আৰু গাহৰি ৰাখিব পৰা এই কম্প'জিট ফাৰ্মিংবিলাক কৰিবৰ কাৰণে কিছুমান মানে পদক্ষেপ ইতিমধ্যে আমি চিন্তা 1-2 বছৰৰ ভিতৰত সব অৰ্গেনাইজ ৱেত সেইটো আগবাঢ়িব। মানে एसे जायनाखि फैसा थाखा एसे खम बेफोर खम फैसाजों बेफार खालामनो हानाय बेनि थाखाय जोङो बहुत मोजां मोनदों आरो आं सिगाङाव बेखौ मावाखैमोन मावनाया, आं मोजाङै खिथाखायो। आं दाउ मावोमोन, गयनो लामायाव थानानै बिजनेस खालायोमोन, लामायाव गसंनानै थानानै दाउ बायस'यो ओमफ्राय टाउनाव होफैयोमोन दाउफोरखौ बिदि खालायोमोन आरो। एबारथ' नाखौ गामिनिफ्राय लाबोनानै टाउनाव लाबोनांसिगोन। बेबायदि मोनसे फुख्रि गोनांफोरजों जगाजग लानानै एसे माबा खालामनांसिगोन। जुदि मोनसे मोजां फेसिलिटि बेयाव आइस दङ, नाया सेवा, जुदि बेखौ लाबोनानै मोजां बिजनेस खालामनो हागोन होननानै नोंथाङा सानो? सानदों आं दा बेखौनो आं एसे गनायलाबाय आरोखि। मोजाङै रन्जन बर' गामि बिजनि চিৰাং কাৰগামি। থেংক ইউ। যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে সেই সময়তে আমি কৈছিলোঁ যে আমি ফিচাৰী ডিপাৰ্টমেণ্টতো বহুত নতুনত্ব কাম কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰে এটা পাৰ্ট আজি 100 বাইক আমি মাছ বেপাৰ কৰা যিসকল ব্যক্তিসকল আছিলে সেই ব্যক্তিবিলাকে যাতে সহজৰে
মাছখিনি যাতে গাঁৱৰ পৰা আমাৰ চহৰলৈ আনি পেলাই বেছিছে বেছি যাতে মুনাফা লাভ কৰিব পাৰে তাৰ কাৰণে সেই ব্যৱস্থাটো লোৱা হৈছে আৰু কি আজি আমি চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যি মানে বেনিফিচিয়াৰী আছিলে সকলক দিয়া হৈছে বাকী নেক্সট পাৰ্টত আমি বাক্সা আৰু ওদালগুৰিত মানে ডিষ্ট্ৰিবিউশ্যন কৰিম আৰু কি কিমানটা বাইক দিব আমি 100 বাইক আমি ৰেডি কৰিছোঁ এই বছৰৰ কাৰণে আৰু অহা বছৰৰ কাৰণে আমি AOPত এইবাৰ 500 বাইক আৰু মানে ৰেডি কৰি আছোঁ সেইখনো মানে যিমান পাৰোঁ আমি জলদি দিয়াৰ ব্যৱস্থা কৰিম কেনেকৈ ব্যক্তিক বা কেনেকৈ বেপাৰীক আপোনালোকে প্ৰেক্টিকেলি যি ব্যক্তিসকলে চাইকেলেৰে গাঁৱৰ পৰা টাউনত আনি পেলাই চহৰত আনি পেলাই মাছ বিকি আছিলে সেই ব্যক্তিবিলাকক আমি যাতে সহজৰে আৰু বহুখন এৰিয়া কাভাৰ কৰিব পাৰে লোকেল মাছৰ যি মানে বেপাৰ মানে বিজনেছ সেই বিজনেছটো বহল ভিত্তিত কৰাৰ কাৰণে আমাৰ চৰকাৰৰ উদ্দেশ্যটো সেইটো আৰু কি মানে কাম কৰি আছোঁ ভেটেনাৰী আমি অলৰেডি পিক মিছন এটা লঞ্চ কৰিছোঁ তাৰে পাৰ্ট যোৱাকালি আমি বাক্সা ডিষ্ট্ৰিক্টৰ অলৰেডি পিক ডিষ্ট্ৰিবিউশ্যন চেৰেমনি যোৱাকালি কৰা হৈছে এইবাৰ আৰু কোকৰাঝাৰ বা ওদালগুৰিবিলাকত মানে পৰ্যায়ক্ৰমে 6-7 দিনৰ ভিতৰতে সেই মিছনটোও লঞ্চ হৈছে আৰু ঠিক তেনেকৈ আমি ডায়েৰী ডেভেলপমেণ্টতো আমি গাখীৰ মানে উৎপাদন কৰাৰ কাৰণে আমি জাৰ্চি গৰু গাই দিয়াৰ কাৰণে 100 মানে সেল্ফ হেল্প বা সোসাইটি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনত আমি এই ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত মানে জাৰ্চি গায়ো আমি ডিষ্ট্ৰিবিউশ্যন কৰি দিম বুলি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱে মই BTR ৰাইজক মানে জনাব পাৰোঁ আৰু কি